মোৰ সমষ্টি ঢেকিয়াজুলিৰ এক দুখীয়া পৰিয়ালৰ কন্যা যমুনা বড়োই বহুত কষ্ট কৰি প্ৰেক্টিছ কৰি আছিলে। মই বিধায়ক হোৱাৰ পিছত যেতিয়া 2016 চনত মই এই কথাটো গম পালোঁ, যমুনা বড়োৰ পৰিয়াল আৰু মাতৃৰ লগত সম্পৰ্ক কৰা হ'ল। তেতিয়াৰ পৰাই যমুনা বড়ো আৰু যমুনা বড়োৰ পৰিয়ালৰ লগত আমাৰ সম্পৰ্ক আছে। যমুনা বড়োই বিভিন্ন বক্সিং চেম্পিয়নত অসম আৰু দেশৰ নাম উজ্জ্বল কৰি তুলিছে। যমুনা বড়োক কোনো স্থায়ী বাসস্থান নাছিল। তেখেতে মাতৃয়ে শাক পাচলি বিক্ৰী কৰি জীৱনটো নিৰ্বাহ কৰি আছিল। তেখেতক এক স্থায়ী ঘৰ দিয়াৰ বাবে অসম চৰকাৰে 2019 চনত 1 বিঘা মাটি আগবঢ়াই দিলে আৰু এই মাটিত ঘৰ বনোৱা হ'ল। তাতেও সকলোৱে সহায় কৰিলে আৰু আজি যোৱাকালি কেবিনেটে অসমৰ সন্তান যমুনা বড়োক এক্সাইজৰ ইন্সপেক্টৰ হিচাপে নিযুক্তি প্ৰদান কৰিলে। আমাৰ সকলোৰে বাবে আৰু বিশেষকৈ ঢেকিয়াজুলি সমষ্টিৰ বাবে এইটো গৌৰৱৰ দিন। মই সমূহ ঢেকিয়াজুলিবাসী ৰাইজৰ হৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাব খুজিছোঁ। অসমৰ মন্ত্ৰীসভাক ধন্যবাদ জনাব খুজিছোঁ যে খেলক আগবঢ়াই ল'বৰ কাৰণে আৰু দুখীয়া পৰিয়ালত জন্ম লোৱা যমুনা বড়োক এই সন্মান আৰু সসন্মানেৰে জীয়াই থকাৰ বাবে আৰ্থিক সবলীকৰণৰ কাৰণে চৰকাৰে যিটো চাকৰি আগবঢ়াই দিলে, মই ভাবোঁ যে ইয়াৰ ফলস্বৰূপ হাজাৰ হাজাৰ ডেকা ল'ৰা ছোৱালীয়ে প্ৰেৰণা পাব আৰু খেলৰ প্ৰতি আকৰ্ষণটো বাঢ়িব। ধন্যবাদ।